ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো মোৰ আকৌ এটা অন্য ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি আমাৰ বিধান তুলিব যাম, চাই থাকিব ভিডিঅ'টো। আৰু এইবিলাক চাওঁ গাইছ, আমাৰ ঘৰৰ চালিত মানে লাও লাগি আছে। এয়া লাও, এয়া চাওক আমাৰ দেখাইছোঁ। আৰু সৰুটো ভাত কেৰেলা, আৰু এইপিনেও আছে লাও। এইটো এটা লাও, আৰু এইটো আৰু আছে এইফালে এই দুটা আছে, আৰু আছে সৌপিনে সৌটো এটা, আৰু আছে এইটো আছে, আৰু আছে এইবিলাক চাই লোৱা আপোনালোকে। আৰু তাত কোমোৰা লাগি আছে, লাগি থাকে, খাই থাকোঁ। এয়া কোমোৰা জালি আৰু দি আছে। এই আমাৰ খেতি যোৱাবাৰে আছিলে এই চালখনত, ঘৰৰ পুলিখনত, আৰু এখনত আছে সৌ গছডাল মৰি গৈছে। গাহৰিয়ে মানে খন্দি দিছি গছডাল। ইয়াতো লাগিছিলে, সৰুটো লাগিছিলে, দেখা পায় না নাপায়। আৰু এয়া ইফালেও আছে কোমোৰা। সেয়াই আৰু আমাৰ পাণবিলাক মৰি যাব লাগিছে গাইছ। এইফালে যে দেখিছে, এইবিলাকত চব পাণ আছিলে, মৰি গৈছে। এয়া বহুত বেয়া লগাকৈ মৰি গৈছে গাছ। এয়া এইফালেও মৰিব ধৰিছে, এইফালে এয়া লেৰেলা পৰি দিছে। বাকী ইফালে আছে, ইফালেও মৰিব ধৰিছে পাণবিলাক, এয়া চাব পাৰে। তো এতিয়া আমি যাম বিধান তুলিব। তো এয়া হৈছে আমাৰ ৰাস্তা, আৰু সৌটো হৈছে মেইন ৰোড, মানে পকী ৰাস্তা সেইটো। এয়া আৰু এইফালেদি আমাৰ ঘৰ, এয়া পদূলিমুখ, এয়া আমাৰ ঘৰ। আৰু আমি যাব লাগিব এই পিনেদি যাব লাগিব আমি বিধান তুলিব। এতিয়া যাই আছোঁ, চাই থাকিব ভিডিঅ'টো। বাগছ আৰু চাওক আমি পালোহি, আৰু আমি বিধানবাৰী আৰু পথাৰ। আৰু চাওক গাইছ, আমি আহি পালোঁ। এয়া হৈছে আমাৰ বিধানবাৰী। ইয়াতে আমি যোৱাবাৰেও চব কাম কৰিছোঁ এই ফিল্ডখনতে। আৰু এয়া আমাৰ বিধান তুলি থকা হৈছে। ফাদাৰে তুলি আছিলা, এতিয়া ক'ত গ'ল জানো? পথাৰত গৈছে। পথাৰত আমাৰ পথাৰৰ দৃশ্য চাই লোৱা আপোনালোকে। ইয়াতে ধুনীয়াকৈ বহি আৰু চাই থাকিব পাৰিব। এয়া চাওক আমাৰ পৰিৱেশ। আৰু ফাদাৰ, আমাৰ সৌজন ফাদাৰ চাওক, মনোমোহা পৰিৱেশ, ধুনীয়া আমাৰ পথাৰ। ইয়াতে আমি যোৱাবাৰে কৰিছিলোঁ, ধান মাৰিছোঁ, ধান শুকাইছোঁ, চব কাম কৰিছোঁ এই ফিল্ডখনতে। আৰু এইবাৰো কৰিম আমি, আৰু বিধানো পাৰিছোঁ। এয়া বিধান তুলিম এতিয়া, লাহেকৈ চাই থাকিব। গাইছ, আজিৰ কাৰণে হ'ল মোৰ বিধান তোলা, আৰু মই বিধান তোলাখিনি দেখাই আছোঁ আপোনালোকক। এইয়া বান্ধিব নাজানো, এনেকৈ থৈ দিছোঁ, কালি ফাদাৰে বান্ধিব। এয়া এনেকৈ এইখিনি তুলিলোঁ মই। এয়া আৰু কালি তুলিব লাগিব, আজিৰ কাৰণে
ইয়াতে সমাপ্ত। আজি হৈছে গাইজ কালিৰ নেক্সট ডে, মানে কালিৰ পিছৰটো দিন। আৰু এয়া আমাৰ বিধান তুলি থকা হৈছে আৰু সৌজন আমাৰ দদাইদি, লগতে এয়া মোৰ পাপাজি বিধান তুলি আছে। সিহঁতৰ লগতে ময়ো যোগদান দিব আহিছোঁ আজিও। তো ময়ো এয়া বিধান তুলি আছোঁ, চাই থাকক। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰি দিব গাইজ। তো গাইজ আজি আমাৰ পেয়াক দিয়া হৈছে ফাৰ্ষ্ট গছা, সেইকাৰণে এয়া চিকবাৰী এডাল দিয়া হৈছে, নতুন প্ৰথম গছা আজি ষ্টাৰ্ট হৈছে। আৰু এয়া চাব পাৰে আমাৰ ঘৰৰ মানুহবিলাক পুতি আছে, বাহিৰৰ মানুহ অহা নাই এতিয়ালৈকে। এয়া চাব পাৰে সভাপতি আছে, বাবু আছে। চাওক গাইজ, মানুহ এতিয়া বহুত হ'ল, এতিয়া নাছিলে আৰু এতিয়া গৈ আছে মানুহ। সেয়া চাওক। গাইজ এয়া চাওক, আমাৰ লোকেল মদ লৈ গৈ আছোঁ পথাৰত খাবৰ কাৰণে। এয়া চাওক, আমি সকলোকে ৰোৱা পোতা হোৱাৰ পিছত চবকে খাবৰ কাৰণে এনেকৈ বহিব দিছোঁ পথাৰৰ মাজতে, মানে কাষতে।